হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে মেংগো পুডিং। গৰমৰ দিনত ঠাণ্ডা ঠাণ্ডা মেংগো পুডিং খাবলৈ বহুত ভাল লাগে। আৰু এই মেংগো পুডিং মই কেনেকৈ বনালোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই আম দুটা খুব ভালদৰে ধুই পেলাই চাফা কৰি লৈছোঁ। আৰু এই আম দুটা এতিয়া মই সৰু সৰুকৈ কাটি ল'ম। এয়া মোৰ আমখিনি সৰু সৰুকৈ কাটি লোৱা হৈ গ'ল। এতিয়া মিক্সাৰ জাৰত দি গ্ৰাইণ্ড কৰি স্মুথ পেষ্ট এটা বনাই ল'ম। আৰু আমত বহুতো আঁহ থাকে, সেইকাৰণে এনেকৈ কাটি লৈ স্মুথ পেষ্ট এটা খুব ভালদৰে হয়। এয়া চাওক, ধুনীয়া পেষ্ট এটা বনাই ৰেডি হৈ গ'ল। এতিয়া মই পুডিংখিনি বনাবৰ কাৰণে গেছৰ ওপৰত এটা কেৰাহী উঠাই দিছোঁ। প্ৰথমতে অলপ পানী দি ল'ম যাতে গাখীৰখিনি কেৰাহীত লাগি নধৰে। এতিয়া মই এগিলাচ গাখীৰ ইয়াতে ল'ম আজি পুডিংটো বনাবৰ কাৰণে। আৰু এই গাখীৰখিনিৰ পৰা মই এবাটি গাখীৰ থৈ দিম, পিছত এই গাখীৰখিনি ব্যৱহাৰ কৰা হ'ব। আৰু এই গাখীৰখিনি এবাৰ ভালদৰে উতলাই ল'ব লাগিব। এয়া চাওক, উতলি আহিলে এই গাখীৰখিনি মই 2 মিনিটৰ কাৰণে উতলাই লৈছিলোঁ। আৰু ইয়াতে মই চেনি 3 চামুচ ব্যৱহাৰ কৰিম। চেনিটো আপোনালোকে নিজৰ ইচ্ছামতে দিব, যদি বেছি চেনি খায় বেছি দিব, কম খালে কমকৈ দিব পাৰি। মই লোৱা আমকেইটা মিঠা আছে, চ' সেইটো কাৰণে মই বেছি চেনি ব্যৱহাৰ কৰা নাই। এতিয়া চেনিখিনি গলি যোৱালৈকে এই গাখীৰখিনি অলপ সময় উতলাই থাকিব লাগিব আৰু অকণমান ডাঠ হ'ব লাগিব। এয়া চাওক, মই লৰাই যাতে কেৰাহীত লাগি নধৰে খুব ঘনাই লৰাই থাকিব লাগিব এই গাখীৰখিনি। 5 মিনিটমান সময় এনেদৰে লৰাই গাখীৰখিনি উতলাই ল'ম আৰু ভালদৰে যাতে চেনিখিনিও গলি যায় তেতিয়ালৈকে মই এই গাখীৰখিনি উতলাই থাকিম। এয়া চাওক, হৈ গ'ল। এতিয়া নমাই পেলাই অকণমান সময় ঠাণ্ডা হ'বলৈ দিম। আৰু এতিয়া মই থোৱা গাখীৰখিনিত এয়া কৰ্ণফ্ল'ৰ এচামুচ আৰু কাষ্টাৰ্ড পাউডাৰ এচামুচ দি পেলাই ভালদৰে লৰাই পেলাই মিক্স কৰি ল'ম, কোনো লাম্পছ নথকাকৈ। আৰু এই কাষ্টাৰ্ড পাউডাৰ আৰু কৰ্ণফ্ল'ৰটো দিবই লাগিব যাতে আমাৰ পুডিংটো বান্ধ খাবলৈ সহজ হয়। আৰু এইখিনি মই খুব ভালদৰে মিক্স কৰি লোৱা হৈ গ'ল। এতিয়া গৰম কৰি থোৱা গাখীৰখিনি একেবাৰে ঠাণ্ডা কৰি লোৱা হৈ গ'ল। এয়া চাওক, বহুতখিনি ঠাণ্ডা হৈ গৈছে। আৰু এই ঠাণ্ডা গাখীৰত মই আমৰ পিউৰিখিনি মই মিক্স কৰি ল'ম। আৰু এই আমখিনি মিক্স কৰোঁতে গাখীৰখিনি ঠাণ্ডা হ'ব লাগিব, তেতিয়াহে আমাৰ পুডিংটো ভাল হ'ব। গৰম গাখীৰত কেতিয়াও এয়া আমৰ পিউৰিটো মিক্স কৰিব নালাগে, বহুত বেছি ঠাণ্ডা হ'ব লাগিব। আৰু এইখিনি ভালদৰে কোনো লাম্পছ নথকাকৈ মিক্স কৰি ল'ম। ভালদৰে মিক্স হোৱাৰ পিছত এতিয়া মই গেছৰ ওপৰত উঠাই দিম। আৰু মিডিয়াম টু ল' ফ্লেমতে মই এই আম আৰু গাখীৰখিনি ভালদৰে উতলাই ল'ম। আৰু মাজে মাজে লৰাই থাকিব লাগিব যাতে আমাৰ আমখিনি কেৰাহীত লাগি নধৰে। চাব, কোনো লাম্পছ নথকাকৈ এই আমাৰ পেষ্টটো বনাব লাগিব, তেতিয়াহে আমাৰ পুডিংটো খুব স্মুথ হ'ব। এয়া চাওক, মই এইখিনি ভালদৰে লৰাই 5 মিনিটৰ কাৰণে আমখিনি এবাৰ উতলাই ল'ম। আমখিনি উতলি ইয়াত ডাঠ হৈ আহিছে। আৰু এতিয়া মই কাষ্টাৰ্ড পাউডাৰ আৰু কৰ্ণফ্ল'ৰ পাউডাৰ মিলাই থোৱা সেই মিশ্ৰণখিনি ইয়াতে মই মিক্স কৰি ল'ম। আৰু এই কাষ্টাৰ্ড পাউডাৰখিনি দিওঁতে লাহে লাহে অলপকৈ দিব লাগিব আৰু হেতাৰে লৰাই থাকিব লাগিব যাতে কোনো লাম্পছ হৈ নাথাকে, নহ'লে গোটা হৈ থাকিব পাৰে, সেইকাৰণে বাৰে লৰাই থাকিব লাগিব। এয়া চাওক, মই অলপকৈ দি পেলাই কাষ্টাৰ্ড পাউডাৰখিনি ইয়াত ভালদৰে আমখিনি লৰাই আছোঁ। আৰু গোটেইখিনি দি দিয়া হ'ল। কাষ্টাৰ্ড পাউডাৰখিনি দিয়াৰ পিছতো আমাৰ এই আমৰ পুডিংখিনি আৰু অলপ ডাঠ হ'ব আৰু খুব ভাল হ'ব আমাৰ পেষ্টটো। এনেকৈ মই 1 মিনিটমান সময় এই কাষ্টাৰ্ড পাউডাৰ আৰু আমখিনি এবাৰ ভালদৰে উতলাই ল'ম। এয়া চাওক, আমৰ পিউৰিখিনি কিমানখিনি ডাঠ হৈছে। ঠাণ্ডা হ'লে আৰু অকণমান ডাঠ হ'ব, সেইকাৰণে ইমানখিনি কনচিষ্টেঞ্চিতে মই এয়া আমৰ পিউৰিখিনি মই নমাই থৈ দিলোঁ। নমোৱাৰ পিছতো বাৰে লৰাই থাকিব লাগিব যাতে কোনো লাম্পছ হৈ নাথাকে। আৰু অকণমান ৰুম টেম্পাৰেচাৰত আহিলে মই ইয়াতে বাটিত ভৰাই ল'ম। বাটি দুটাত অলপ তেল সানি লৈছোঁ যাতে পুডিংটো খুব ভালদৰে ওলাই আহে। আৰু এয়া পুডিং যিকোনো বাচনতে বনাব পৰা যায়। মই এয়া বাটি দুটা লৈছোঁ আৰু ইয়াতে মই এতিয়া আমৰ পেষ্টখিনি ইয়াতে দি ল'ম। পুডিংখিনি ভৰাই এনেকৈ অকণমান থপথপাই দিছোঁ যাতে ইয়াৰ বাবলছখিনি ওলাই যায়। আৰু মই ইয়াতে ফইল পেপাৰ দি পেলাই ওপৰত মেৰিয়াই ল'ম যাতে পানী পৰিব নোৱাৰে আৰু বৰফ হ'ব নোৱাৰে, সেইটো কাৰণে ফইল পেপাৰটো দিবই লাগে।
আৰু এতিয়া মই এয়া 6 ঘণ্টাৰ কাৰণে ফ্ৰিজাৰত ভৰাই থৈ দিম। 6 ঘণ্টাৰ পিছত ফ্ৰিজাৰৰ পৰা উলিয়াই আনিলোঁ। এয়া চাওক খুব ধুনীয়াকৈ ছেট হৈ গৈছে পুডিংখিনি। আৰু গোটেই ৰাতিটোও থ'ব পাৰি, কিন্তু মই 6 ঘণ্টাৰ কাৰণে থৈ দিছিলোঁ। এয়া চাওক খুব ধুনীয়া হৈছে। এতিয়া অকণমান হাতৰ গৰমটো লগাই বা এখন ছুৰীৰে মই ছাইডটো কাটি পেলাই দুইটা পুডিং মই উলিয়াই ল'ম। এয়া চাওক খুব সহজতে ওলাই আহিছে পুডিংটো আৰু দেখিবলৈ ইমান ধুনীয়া হৈছে। এয়া চাওক এটা উলিয়াই দিলোঁ মই আৰু খাবলৈও ইমান টেষ্টি এই পুডিং ঘৰতে বনাই খাবলৈ। আৰু আন এটা উলিয়াইছোঁ। এয়া চাওক ইমান ধুনীয়া হৈছে। এই মেংগো পুডিংটো মই এতিয়া ধুনীয়াকৈ কাটি লোৱা আম আছিলে, আম দি পেলাই মই গাৰ্নিছ কৰি ল'ম। আপোনালোকে যেনেকৈ পাৰে তেনেকৈ ধুনীয়াকৈ সজাই ল'ব। আৰু এয়া চাওক ইমান ধুনীয়া লাগিছে দেখিবলৈ আৰু খাবলৈও খুব টেষ্টি হৈছে। চ' ইজি টেষ্টি ছামাৰ ফ্ৰেণ্ডলি মেংগো পুডিং ৰেচিপি। আৰু এনেকৈ ঘৰত বনাই খাবলৈ খুবেই ভাল লাগে। আৰু আজিৰ এই ৰেচিপিটো যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে আপোনালোকক সঁচাকৈ বহুত বহুত ধন্যবাদ।